নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি জুবিন গাৰ্গৰ ৰচনাখন পৰীক্ষাত আহিলে কেনেদৰে লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। এই ৰচনাখন এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অহাৰ অধিক সম্ভাৱনা আছে। গতিকে আমি চাওঁ আহা ৰচনাখন কি ধৰণে পৰীক্ষাত আহিব পাৰে। ৰচনাখন হয়তো ডাইৰেক্ট জুবিন গাৰ্গ বুলিও আহিব পাৰে, নতুবা তোমাৰ প্ৰিয় সংগীত শিল্পী হিচাপেও আহিব পাৰে, নাইবা সাংস্কৃতিক জগতলৈ জুবিন গাৰ্গৰ অৱদান হিচাপেও আহিব পাৰে। বেলেগ বেলেগ ধৰণে ৰচনাখন আহিলেও ইয়াত দিয়াৰ দৰে লিখিলে নম্বৰ কেতিয়াও কাটিব নোৱাৰে। তেন্তে ব'লা ৰচনাখন চাওঁ। আৰম্ভণি। কালৰ পিছত কাল অতিক্ৰম কৰাৰ অন্তত ধৰালৈ এনে কিছু পুৰুষৰ আগমন ঘটে, যিয়ে নিজৰ কৰ্ম আৰু আদৰ্শেৰে সমগ্ৰ জাতিটোক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়ে। গান আৰু সুৰেৰে দেশৰ চুকে কোণে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা অসমী আইৰ সুযোগ্য সন্তান লুইতকণ্ঠ জুবিন গাৰ্গ এটি অন্যতম নাম। ব্যক্তিগত জীৱনক নিলগত ৰাখি গানৰ মাজেৰে এখন জাতি ধৰ্মহীন মানৱী সমাজ প্ৰতিষ্ঠা কৰিব বিচৰা জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ প্ৰাণৰ আপোন। শৈশৱ, কৈশোৰ, যৌৱনক আলোড়িত কৰিব পৰা গানবোৰৰ গীতিকাৰ, সুৰকাৰ, গায়ক জুবিন গাৰ্গক সেয়েহে মোৰ প্ৰিয় সংগীত শিল্পী বুলি ক'ব খোজোঁ। ৰচনাখন যদি তোমাৰ প্ৰিয় সংগীত শিল্পী বুলি আহে, তেতিয়াহ'লে শেষৰ এই লাইনটো লিখিবা আৰু নাহিলে নালাগে লিখিব। এইবাৰ আহিল জন্ম আৰু পৰিয়াল। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত পিতৃ মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃ ইলি বৰঠাকুৰৰ কোলাত জন্ম পাইছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ প্ৰকৃত নাম আছিল জীৱন বৰঠাকুৰ। তেখেতৰ দেউতাক এগৰাকী দণ্ডাধীশ হোৱাৰ লগতে কপিল ঠাকুৰ ছদ্মনামেৰে লিখা মেলাও কৰিছিল। আনফালে তেখেতৰ মাতৃ আছিল এগৰাকী সুগায়িকা। গতিকে এনেকুৱা এটা পৰিয়ালত জন্মগ্ৰহণ কৰি জুবিন গাৰ্গ হৈ উঠিছিল সংগীত আৰু সুৰপ্ৰেমী। মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্যই হয়তো তেওঁক প্ৰকৃতিক গভীৰভাৱে ভাল পাবলৈ শিকাইছিল। মাক দেউতাকৰ সৈতে তিনিগৰাকী ককাই ভগ্নীৰে ভৰপূৰ পৰিয়ালটোক নিথৰুৱা কৰি জুবিন গাৰ্গৰ মাতৃ আৰু ভগ্নী জংকী বৰঠাকুৰৰ অকাল বিয়োগ ঘটে। সেই অমানিশাই যদিও জুবিন গাৰ্গৰ জীৱনক ঢাকি ধৰিছিল, কিন্তু 2002 চনত এচমকা পোহৰ লৈ গৰিমা শইকীয়া গাৰ্গে তেখেতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। এইবাৰ শিক্ষা আৰু কৰ্মজীৱন। সৰুৰে পৰাই জুবিন গাৰ্গ পঢ়া শুনাত মেধাৱী আছিল। দেউতাকৰ চাকৰি সূত্ৰে তেখেতৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষানুষ্ঠানবোৰ সলনি হৈছিল। তেখেতে যোৰহাটৰ জেবি কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পিছত গুৱাহাটীৰ বি বৰুৱা কলেজত স্নাতক শিক্ষাৰ বাবে নামভৰ্তি কৰিছিল। কিন্তু সংগীতৰ প্ৰতি থকা গভীৰ অনুৰাগে তেখেতক আনুষ্ঠানিক শিক্ষাৰ পৰা আঁতৰাই আনি সম্পূৰ্ণৰূপে সংগীত জগতখনত নিৱেশ কৰাইছিল। ঘৰতে সংগীতৰ পৰিৱেশ এটা পোৱা বাবে 3 বছৰ বয়সৰ পৰাই জুবিন গাৰ্গে গান গোৱা আৰম্ভ কৰিছিল আৰু এই ক্ষেত্ৰত মাকক তেওঁ গুৰু মানিছিল। পিছলৈ 1992 চনত তেখেতে তেখেতৰ প্ৰথম এলবাম অনামিকাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু এই যাত্ৰা মৃত্যুলৈকে অবিৰত আছিল। তেখেতৰ সৃষ্টিৰাজিৰ বাবে সময়ে সময়ে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰ, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানবোৰে অগণন সন্মানেৰে তেখেতক সন্মানিত কৰিছিল। 2004 চনত ত্ৰিমূৰ্তি চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা পাইছিল। 2006 চনত গেংষ্টাৰ চলচ্চিত্ৰত শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ বাবে গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। 2024 চনৰ 27 মে'ত USTMে তেখেতক সন্মানীয় ডি-লিট উপাধি প্ৰদান কৰিছিল। সাংস্কৃতিক জগতলৈ অৱদান। জুবিন গাৰ্গৰ সৃষ্টিৰাজিয়ে সাংস্কৃতিক জগতখনক এঢাপ ওপৰলৈ আগবঢ়াই নিছে। বিশেষকৈ অসমীয়া সংগীতক তেখেতে নতুন ৰূপ প্ৰদান কৰি চহকী কৰি থৈ গৈছে। কেৱল অসমীয়াই নহয়, তেখেতে হিন্দী, বঙালী, ইংৰাজীকে আদি কৰি মুঠ 40টা ভাষাত 38,000ৰো অধিক গীত গাইছিল। কণ্ঠত যাদু থকাৰ দৰেকৈ তেখেতৰ হাততো যাদু আছিল। তেখেতে গীটাৰ, হাৰমনিয়াম, তবলা, কীবৰ্ডকে আদি কৰি 12বিধ বাদ্যযন্ত্ৰ বজাবলৈ জানিছিল। জুবিন গাৰ্গৰ সাংস্কৃতিক জগতলৈ অৱদান ইয়াতে সীমাবদ্ধ নাছিল। তেখেতে তুমি মোৰ মাথো মোৰ, মন যায়, দীনবন্ধু আদিৰ দৰে বহুতো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰিছিল। পিছলৈ তেখেতে মিছন চাইনা, কাঞ্চনজংঘা আদি কেইখনমান চলচ্চিত্ৰ নিজে নিৰ্মাণ কৰি চলচ্চিত্ৰ উদ্যোগত নতুন ধাৰাৰ সৃষ্টি কৰিছিল। ৰৈ ৰৈ বিনালে তেখেতৰ শেষৰখন চলচ্চিত্ৰ। প্ৰিয় হোৱাৰ কাৰণ। প্ৰিয় সংগীত শিল্পী বুলি ৰচনাখন আহিলে এই পইণ্টটো লিখিবা, বেলেগ ধৰণে আহিলে লিখিব নালাগে। এতিয়া চাবা, জুবিন গাৰ্গৰ সৃষ্টিসমূহৰ লগতে তেখেতৰ শিশুসুলভ ব্যক্তিত্বই তেখেত মোৰ প্ৰিয় হোৱাৰ অন্যতম কাৰণ। তেখেত এগৰাকী সহজ সৰল, উদাৰ আৰু কৰ্মোদ্যম ব্যক্তি আছিল। তেখেতে সকলো অশুভ শক্তি আঁতৰাই এখন সুন্দৰ আৰু নিকা সমাজ গঢ়িব বিচাৰিছিল।
সমাজৰ দুখীয়া নিচলা মানুহৰ কাষত সদায় সাহস হৈ থিয় দিছিল। সমাজৰ সকলো স্তৰৰ লোকৰ জীৱনকে তেখেতৰ গানৰ মাজেৰে তুলি ধৰিব পৰা গুণৰ বাবেই তেখেত মোৰ প্ৰিয় সংগীত শিল্পী। এইবাৰ আমি সামৰণিলৈ আহিলোঁ। ছিংগাপুৰত অনুষ্ঠান কৰিবলৈ গৈ 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে ৰহস্যজনকভাৱে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ চিৰকালৰ বাবে সাগৰতলিত শুই পৰে। মৃত্যুৰ পিছতো শেষ যাত্ৰাত হোৱা বিশ্বৰ ভিতৰত চতুৰ্থ শ্ৰেষ্ঠ সমদল হিচাপে অসমক বিশ্ববাসীৰ আগত চিনাকি কৰাই থৈ গৈছে। এনে এগৰাকী মহান শিল্পী প্ৰতিজন অসমীয়াৰ হৃদয়ত অমৰ হৈ থাকিব। এনেদৰে যদি ৰচনাখন পৰীক্ষাত লিখিব পাৰা তোমালোকে ভাল নম্বৰ এটা পাব পাৰিবা। এই ভিডিঅ'টোৰ পৰা যদি তোমালোক উপকৃত হ'ব পাৰিলা তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। অন্য এটা নতুন টপিক লৈ নতুন ভিডিঅ' এটাত আমি লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ। জয় জুবিন দা।